তো বন্ধুসকল মানে আমাৰ এতিয়া গোটেই এখন বাইক একেলগে নাযায়, 4খন বাইক নাযায় মানে এতিয়া দুখন বাইক আমি নিবলগীয়া হৈছে। তো আমি ইয়াত দুটা থৈ গৈছো, দুটা ফেমে আৰু আমাৰ কৰ্মজ্যোতি। তো আমি এতিয়া মানে 2খন বাইক লৈ কেনে আমি পাৰ হৈ গৈ আছো। আৰু 2খন বাইক তো আমাৰ বাইক পাৰ হৈ গ'ল আৰু 2খন বাইক পাৰ হ'ব এতিয়া লাহেকে। তো সেই ককাই গৈ কেনে আনি আহিবগৈ। তো এইখিনিতে স্বাগতম জনাইছোঁ প্ৰদীপ শইকীয়া ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আমি মানে আমাৰ ওচৰতে থকা অৰুণাচলত তো মিচিং মানুহৰ গাঁও আছে, তাতে আমি আহিছোঁ সকলোৱে মিলিজুলি লিগাং বিহু চাবৰ কাৰণে। লিগাং চাম, বিহু চাম আৰু ফূৰ্তি কৰিম, খাম, তাৰপৰা আমি আকৌ ঘূৰি আহিম। তো জোন, প্ৰণৱজ্যোতি, চেমেহাঁতি আহি পাই গ'লহি সেইটো পাৰত, সিহঁতৰ বাইকবিলাক আহি গ'ল। তো এতিয়া আমি সকলোৱে যাব লাগে আৰু লিগাং খাবৰ কাৰণে। পূৰা চাই মদ, গাহৰি এইবিলাক খাম, টোপোলা ভাত দিব, সেইটোও খাই আহিম, পূৰা মানে ফূৰ্তি কৰি আহিম। তো এতিয়া আমি আহি পাই গ'লোহি ডিৰাং মিৰিগাঁও, অৰুণাচল। তো ইয়াতে মানে আমি ফাৰ্ষ্টে এঘৰ মানুহৰ ঘৰত সোমাইছোঁ। মানে ইয়াত পৰম্পৰাগতভাৱে সজা এটা ধুনীয়া চাংঘৰত আহিছোঁ। তো ইয়াত মানে আৰু আছে, দাদাকেইজনৰ বহি আছে। তো আমিও আহিছোঁ, ইয়াত সোমাইছোঁহি। গোটেই লগৰবিলাক মানে বহি গ'ল। আমাৰ যিটো মানে আমি ফাৰ্ষ্ট সোমাইছোঁ যিটো ঘৰত, তো চাংঘৰ, এটা ধুনীয়া চাংঘৰ, জুহালিত বহিছে সকলোৱে। তো মানে গোটেইবিলাক ভাগৰি গ'ল আহি থাকোঁতে। তো ইহঁতে বহি আছে, এতিয়া ময়ো অলপ বহি লওঁ, তাৰপৰা চাওঁ কি হয় ইয়াত, কেনেকুৱা ধৰণৰ কি কৰে। আহি বহাৰ লগে লগে আমাক এনেদৰে সাজ উলিয়াই দিছে খাবৰ কাৰণে এই বৌজনীয়ে, তো মিচিং বৌজনীয়ে। আৰু আমাৰ সকলোবিলাক ধুনীয়াকৈ বহি আছে। আৰু ওপৰফালে চক ধুনীয়াকৈ মানে বস্তুবিলাক সজাই থৈছে। ওপৰত এইবিলাক ইয়াত কেমেৰাত মুনি নাপাব, ওপৰত যিবিলাক চাই বনাই সেইবিলাক মানে ওপৰত থৈ লৈছে ধুনীয়াকৈ ইয়াতে। আৰু এই যিজন দাদা, এই একপৰ দাদাজনে আমাক ফুৰাব। এতিয়া চাংঘৰৰ কাষেদি আহি আছোঁ, আমাৰ একপৰ দাদাহঁতৰ চাংঘৰ সেইটো। তো আমি একপৰ দাদাহঁত এতিয়া সোমাম। তো ইয়াত বহিম, অলপ খাই বৈ ল'ম, তাৰপাছত আকৌ মানে আৰু চাওঁ কিমান ঘৰত সোমাব পাৰোঁ। তো কেইঘৰমানত আৰু সোমাই কেনে আমি মানে ইয়াত বিহু হ'ব। তো ডেকা জীয়ৰীবিলাকে বিহু গাব, তো সেইবিলাক আমি চাম, তাৰপাছত আমি আকৌ ঘৰ ঘূৰি যাম। তো বন্ধুসকল, ফাৰ্ষ্ট টাইম লিগাং খাব আহিছোঁ মিৰিগাঁৱত। তো আপোনালোককো দেখুৱাওঁ, আৰু আমিতো নিজে খামেই বাৰু। তেনেদৰে আজি দিনটো পাৰ কৰোঁ। তো বন্ধুসকল, মাংস তৰকাৰীৰ লগত ইয়াতো টোপোলা ভাত আৰু চাইমদ খাই লওঁ। বন্ধুসকল, লিগাং খাব আহি কেনে মোৰ বাইকখন তেল শেষ হৈ গ'ল এতিয়াতে। অৱস্থা বেয়া মানে, বহুত ঘূৰিলোঁ, বাইকৰ তেল শেষ হৈ গ'ল। তো এতিয়া মোৰ বাইকৰ তেল নাই। তো ওচৰত দোকান পাওঁগৈ মানে এই পবিত্ৰৰ বাইকৰ পৰা তেল 1 বটল ওলাই ল'ম, এই ইম্পেৰিয়েল ব্লু এইটোত। ইয়াতে বটল এটা পাই গ'লোঁ, সেইটোতে মানে 1 বটল ইয়াৰ পৰা ওলাম, তাৰপৰা মোৰ বাইকত ভৰাই ল'ম, তাৰপৰা আকৌ মানে ফুৰিম আৰু। এই গিৰি দাদা, তো আমাৰ বৰদিয়াকৰ মানে আমাৰ গাঁৱৰ বহুত কেইজন আৰু ল'ৰা লগ পাই গ'লোঁ। এতিয়া মানে আমাৰ হেৰিটো মানে টিমটো আৰু অলপ বেছি হৈ গ'ল। এয়া সিহঁতে লাজ কৰিছে বাৰু কিবা ক'বৰ কাৰণে, তো একো কোৱা নাই, হাঁহি অকল মানে চাই আছে, মূৰবিলাক তলত কৰি দিছে, একো নাই। তো সিহঁতক লগ পাই গ'লোঁ, সিহঁতৰ মানে লিগাং চাবই আহিছে, আৰু সিহঁতে আকৌ লগ পাই গ'লোঁ, ভাল লাগিলে সিহঁতক লগ পাই। বহুত কেইবছৰ আগৰ পৰা তাৰমানে মই আশা কৰি আছিলোঁ যে লিগাঙত যাম, মিচিং গাঁৱত যাম, ধুনীয়াকৈ মানে চাংঘৰত বহি চাইমদ খাম। তো মানে কিবা নহয় কিবা এটা প্ৰব্লেম হৈ যায়, আহিব নাপাওঁ। তো এইবছৰ মানে সুবিধাকণ হৈছে যে আহিব পোৱাৰ। তো মানে বহুতেই ভাল লাগিছে, কাৰণ ইমান বছৰ আশাটো মানে পূৰ হৈ গৈছে আজি। তো মানে বন্ধুসকল, ইয়াত
অলপ পাছৰ পৰা মানে সকলোৱে মানে ডেকা জীয়ৰী সকলোৱে মিলি বিহু আৰম্ভ কৰিব আৰু ইয়াত এতিয়া গোট খাইছে। প্ৰথম আহি ছোৱালীবিলাক আহিছে, ল'ৰাবিলাক আহি আছে লাহে লাহেকৈ। তো মানে ছোৱালী বহুত আহি গ'ল ইয়াত, কিন্তু ল'ৰা এতিয়ালৈকে কম আছে, কিন্তু হ'বগৈ আৰু লাহেকৈ। তো মানে এইটো হৈছে এটা মিচিং সমাজৰ এটা পৰম্পৰাগত চাংঘৰ। তো মানে প্ৰায় মিচিং মানুহবিলাকৰ প্ৰায় চাংঘৰেই থাকে। তো মানে মই এতিয়া সোমাই যাম মানে ভিতৰত। মোৰ লগৰবিলাক সকলোবিলাক বহি আছে ভিতৰতে। কিমাননো আৰু খাম, অলপতো চাব লাগিব, নাচিব লাগিব, ফূৰ্তি কৰিব লাগিব। ইয়াত আমি আৰু খাম, সাজ খাম বাৰু, টোপোলা ভাতটো খামেই আৰু কিমাননো খাম, বহুত খাই দিলোঁ আৰু নোৱাৰা হৈ গৈছোঁ খাবৰ কাৰণে। তো ইয়াত খোৱাৰ পাছতে মানে আমি বিহু অলপ চাম আৰু ফূৰ্তি চূৰ্তি কৰিম, চাওঁ নাচিব পাওঁ নাপাওঁ, তাৰপৰা আমি গুচি যাম আকৌ ঘৰ।